Hey guys, আজি জানো আহক পতাকা উত্তোলন আৰু উন্মোচনৰ পাৰ্থক্য। 15 আগষ্ট স্বাধীনতা দিৱসৰ দিনা আমি পতাকা উত্তোলন কৰোঁ আৰু 26 জানুৱাৰী গণতন্ত্ৰ দিৱসৰ দিনা আমি পতাকা উন্মোচন কৰোঁ। 15 আগষ্ট তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে লালকিল্লাত পোনপ্ৰথমে পতাকা উত্তোলন কৰে। ইয়াক ইংৰাজীত হোষ্টিং বুলি কোৱা হয়। ইয়াৰ অৰ্থ এয়ে যে পতাকাখন ফাঁচ লগাই দণ্ডৰ মাজভাগত ৰখা হয় আৰু ৰছীৰ জৰিয়তে পতাকাখন তলৰ পৰা ওপৰলৈ উঠাই দিয়া হয় আৰু সেইবাবে ইয়াক হোষ্টিং বুলি কোৱা হয়। স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ অৰ্থ এয়ে যে 1947 চনৰ 15 আগষ্ট তাৰিখে আমাৰ দেশখন স্বাধীন হৈছিল আৰু সেইবাবে পতাকা উত্তোলন স্বাধীনতাৰ প্ৰতীক। এই দিনটোৱে আমাক স্মৰণ কৰায় যে আমাৰ দেশৰ সহস্ৰ বীৰ সৈনিকে আমাৰ দেশৰ স্বাধীনতাৰ বাবে নিজকে আত্মাহুতি দিছিল আৰু এই স্বাধীনতা দিৱসত আমি সেই সহস্ৰ বীৰ সৈনিকক সন্মান জনাওঁ আৰু স্বাধীনতা দিৱসত আমি সকলোৱে স্বাধীন ৰাষ্ট্ৰ হিচাপে উদযাপন কৰোঁ। আনহাতে 26 জানুৱাৰী গণতন্ত্ৰ দিৱসৰ দিনা ভাৰতৰ ৰাষ্ট্ৰপতিয়ে পতাকাখন উন্মোচন কৰে। ইয়াক ইংৰাজীত আনফোল্ডিং বুলি কোৱা হয়। গণতন্ত্ৰ দিৱসৰ দিনা আমাৰ পতাকাখন দণ্ডৰ শীৰ্ষত ৰখা হয় আৰু দণ্ডৰ শীৰ্ষত ফাঁচ লগাই ৰছী বান্ধি থোৱা হয় আৰু উন্মোচনৰ সময়ত এই ৰছীডালেই খুলি আমি পতাকাখন উন্মোচন কৰোঁ। ইয়াৰ অৰ্থ এয়ে যে 1950 চনৰ 26 জানুৱাৰী তাৰিখে আমাৰ সংবিধানখন কাৰ্যকৰী হৈছিল আৰু যাৰ ফলত আমি এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছিলোঁ আৰু সেইবাবেই গণতন্ত্ৰ দিৱসৰ পতাকা উন্মোচন কেৱল আনুষ্ঠানিকভাৱে নহয়, ই আমাৰ স্বাধীনতা, ঐক্য আৰু মূল্যবোধৰ প্ৰতীক। ইয়ে আমাৰ সকলো ভাৰতীয় নাগৰিককে স্মৰণ কৰায় যে দেশৰ সংবিধান আৰু জনগণৰ হাততে নিহিত। ধন্যবাদ।